ओंखाम दालिनि सोलायै रुनाय बुटजों सानजौफुनि आदार जाहोदों फरायसाफोरनो। सरकारनि धोननिबो मैखोम बेले-बेजेनि अजद गोरायुंनि हेंथायै बाक्सा जिल्लानि आथियाबारि विद्या मन्दिर गोजौसिन गेजेरारि फरायसालियाव जादों बे जाथाया। सोरखारनि बिथोनखौ आसि बिमा दिन्थिदों फरायसालिनि गोरायुंआ। ओंखाम दालि मैगं थाइगं दावदैनि सोलायै रुनाय बुटजों सानजौफुनि आदार जाहोदों फरायसाफोरनो। थांनाय बोसोरसे हमनानै बुधबार आरो सनिबाराव फरायसुलिफोरनो जाहोबोदों रुनाय बुट। बाक्सा जिल्लानि आथियाबारि विद्या मन्दिर गोजौसिन गेजेरारि फरायसालियाव जादों बे जाथाया। फरायसालिनि गोरायुं रनिस रामसियारिनि बिथोनावनो फरायसालियाव फरायसाफोरनो बेबायदियै जाहोबोदों रुनाय बुट। আজি বুধবাৰে ভাত নিদিয়ে। প্ৰতিদিনে বুধবাৰে নিদিয়ে। কিয়? নিদিয়ে। প্ৰিন্সিপাল ছাৰে দিবাই দিছে। ভাত নিদিয়ে আজি। কোন ক্লাছত পঢ়া? এইটত। কি স্কুলৰ নাম কি? এইটো বুধবাৰে আজি কি দিছে তোমালোকক? ভাত নিদিয়ে। প্ৰতি বুধবাৰে নিদিয়ে। ভাত দিছি? ভাত দিয়া নাই? কিয়? ভাত দিয়া নাই? প্ৰতি বুধবাৰে বুট দিয়ে, ভাত নিদিয়ে। স্কুলখনৰ নাম কি? স্কুলৰ নাম কি? তোমাক আজি কি বাৰ? কি দিছে আজি খাবা? ভাত দিয়া নাই? কোন ক্লাছত পঢ়? কোন স্কুলত? কোন স্কুলত? স্কুলখনৰ নাম কি? কি নাম স্কুলখনৰ? স্কুলখনৰ নাম কি? আজি কি বাৰ? কি দিছে তোমালোকক খাব? সদায় বুটে দিয়ে নেকি? আঠিয়াবাৰী হায়াৰ ছেকেণ্ডাৰী চবচাই শ্ৰেষ্ঠ হৈ আছো। ইয়াত যদি আপোনালোকে ঘূৰিলে আপোনালোকে গম পাব। এতিয়া বৰ্তমান আমাক টকা দিয়া নাই। টকা নিদিয়াৰ কাৰণে আমাৰ টকাটো শেষ হৈ বাকী হৈ আছে আৰু পকেটৰ পৰা আমি খৰচ কৰি আছো। ইয়াৰ কাৰণে এই আমি বুধবাৰত 3বাৰ বুট দিছো। বুধবাৰে বুট দিছো। পইচা নোহোৱাৰ কাৰণে বুট দিছো। কিন্তু বুটটো দিব পাৰো আমি। পাৰিলে ভাতি খুৱাব লাগে, কিন্তু খৰি কিনবা পইচা নাই, ইফালে গ্ৰচাৰী কিনবা পইচা নাই, ইফালে আৰু গ্ৰীণ ভেজিটেবল পইচা নাই কিনিবৰ কাৰণে। এইটোৰ কাৰণে কিন্তু তালিকা হিমতি হৈছে, মাত্ৰ তাৰমানে এইটো মাহত পইচা খোলা নাই। পইচা নোখোলাৰ কাৰণে মই বুধবাৰত এই যি বুট দিয়াটো সঁচা কথা, কিন্তু সদায় দিয়া নাই। এই পইচা শেষ হোৱাৰ পাছত দিয়া নাই। বৰ্তমান পইচাটো নাই। বাকী আইচৰ লগত আলোচনা কৰিলেও তাৰমানে টকাটো আইচে আনিব নোৱাৰে নহয়। টকাটো চৰকাৰে যেতিয়া দিব তেতিয়াহে আহিব। আইচটো বিৰাট ভাল। আমাৰ যি বাক্সাত বৰ্তমান আইচ, তেখেতে চব জাগাতে তদন্ত কৰি থাকে আৰু ভালকৈ তাৰমানে চলাই আছে। আৰু তেখেতে ভাল ডাইৰেকশ্যন দিয়াৰ কাৰণে এতিয়া আমাৰ এইবাৰ বছৰত 2026ত কলা শাখাত শ্ৰেষ্ঠ অসুবিধা হৈছে। টাইমত নাহে। কিন্তু আমি টকাটো থাকিলেতো ধুনীয়াকে খুৱাই থাকো। প্ৰতিদিনে আমি খুৱাওঁ। ঠিক তেনেকুৱা আৰু কথাটো আহিব, কিন্তু টকা নাহা পৰ্যন্ত আপুনি খুৱাই থাকিব লাগিব। কিন্তু পইচাটো 20,000 লগে। আঠিয়াবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি এনেই নিয়মমতে কণী দিব লাগে আৰু ভাত দাইল, পাৰিলে অলপ ভেজিটেবলো দিব লাগে। কিন্তু আমাৰ আজি 1 বছৰ ধৰি সেইবিলাক একো নিদিয়ে। অকল বুটে দিয়ে শনিবাৰ আৰু বুধবাৰে। এইটো অধ্যক্ষ ছাৰেহে জানিব কি কাৰণত এইটো কৰি আছে। আমিতো নাজানো। আমি তাৰে লগত সম্পৰ্ক নাই মিড ডে মিলৰ লগত। অডিটত খেলি মেলি এটা ৰিইম্বাৰ্চমেণ্টৰ ক্ষেত্ৰত যিখিনি পইচা আহে চৰকাৰীভাৱে দিয়ে। যিহেতু ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনখিনি আমাৰ লোৱাটো বন্ধ হৈ আছে। এতিয়া চৰকাৰে আমাক সেই পইচাটো দিয়ে আৰু সেই পইচাটো আলোচনা মৰ্মে খৰচ কৰা যায়। কিন্তু 24 চনক লগিন আমি তাৰমানে ৰিইম্বাৰ্চমেণ্টৰ সেই জমাটোও পোৱা নাছিলোঁ আৰু খৰচ কেনেকৈ কৰিছিল সেইটোও নাজানো। কিন্তু তেখেতে আমাক অডিট কৰিব দিছিল। আমি ধৰিলোঁ অডিটৰ সময়ত যে ৰিইম্বাৰ্চমেণ্টৰ টকাটো কেনেকৈ খৰচ কৰা গৈছে। তেখেতে কৈছে কি এইটো যিহেতু এজিত দিয়ে তেখেতে, আমি সেইমতে তেখেতে এজিত দিয়া বুলি কৈছে।
আমি আৰু সেইখিনিৰ এটা ৰিপৰ্ট এনে লিখি থৈ দিছিলোঁ। আপোনালোক সন্তুষ্ট নহয়? সেইটো সন্তুষ্ট কেনেকৈ হ'ম, আমি যিহেতু তাৰে ভাউচাৰ একোৱে